নমস্কাৰ, 7টা অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এক নম্বৰ হ'ল এনেকুৱা কি বেংক আছে যি ৰাতি 12 বজাৰ পিছতো খোলা ৰাখে? উত্তৰ হ'ব ব্লাড বেংক। দুই নম্বৰ হ'ল বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি, এক ঘোচা মাৰিলে উঠে যদি পকি। ইয়াৰ উত্তৰটো যদি জানে আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত কমেণ্টত জনাওক। ইয়াৰ উত্তৰ হ'ব জুইশলা। দ্বিতীয়টো হ'ল পাত আছে ডাল নাই, কথা আছে মাত নাই। আকৌ কৈছোঁ মই, পাত আছে ডাল নাই, কথা আছে মাত নাই। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? উত্তৰটো মই কৈ দিছোঁ আপোনালোকক। ইয়াৰ উত্তৰ হ'ব কিতাপ। পিছৰটোলৈ আহিছোঁ 4 নম্বৰ, পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। আকৌ কৈছোঁ সাঁথৰটো, পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ উত্তৰ হ'ব নাৰিকল। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব বুলি আশা কৰিছোঁ। 5 নম্বৰ হ'ল দেশ আছে মানুহ নাই, নদী আছে পানী নাই। ইয়াৰ উত্তৰটো যদি জানে আপোনালোকে কমেণ্টত জনাব। ইয়াৰ উত্তৰ হ'ব মেপ বা মানচিত্ৰ। 6 নম্বৰ সাঁথৰলৈ আহিছোঁ, চাফা হ'লে ক'লা, লেতেৰা হ'লে বগা। চাফা হ'লে ক'লা, লেতেৰা হ'লে বগা, এইটোনো কি চেপেটা বস্তু, ল'ৰাহঁতক সোধা। ইয়াৰ উত্তৰটো কোনোবাই জানে যদি ক'ব। উত্তৰ মই দি থৈছোঁ, উত্তৰ হ'ল ব্লেকবৰ্ড। আমি শেষৰ সাঁথৰটোলৈ আহিছোঁ এতিয়া। এনেকুৱা কি ফল আছে যি ফলত গুটিৰ সলনি গুলি থাকে? পাৰিবনে এইটো কোনোবাই? কথা নাই বাৰু, মই কৈ দিছোঁ ইয়াৰ উত্তৰটো। ইয়াৰ উত্তৰ হ'ব ৰাইফল। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।